খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভালে আৰু মই নিশ্চয় মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি যাবলৈ ওলাইছোঁ ওচৰতে এখন বাণিজ্য মেলা আছে আৰু যেহেতু দুবছৰ ধৰি বাণিজ্য মেলা গ্ৰন্থমেলা সকলোবোৰ মিছ কৰি আছোঁ তো ওচৰতে আহিছে নেযায় কেনেকৈ থাকোঁ তো আপোনালোকেও যিহেতু দুবছৰ একো চাব পোৱা নাই সেইবাবে মোৰ ভিডিঅ'টোৰ দ্বাৰাই এনেকৈ এনজয় কৰক আৰু ৰঙিয়াৰ যিখিনি আছে তেওঁলোকে গ্ৰন্থ তালৈ গৈছেনে যোৱা নাই মোক কমেণ্ট কৰক আৰু বলক তেতিয়াহ'লে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰিম। আমি আহি পাই গৈছোঁ এতিয়া ভিতৰত সোমাম আৰু বাণিজ্য মেলাৰ বাণিজ্যৰ ফিলিংছ আৰু আমি আগত গৈ আপোনালোকক লগ পাই আছোঁ মানে তাত গৈ কৰি আছোঁ কপিৰাইট লাগিব সেইবাবে অকণমান ছেভত কৰিম তো বলক। একেবাৰে দুই বছৰৰ মূৰত কেনে লাগছে আজি ভাল লাগিছে। কিমান কি এইগিলা ভাল লাগছে না হোৱাইট কালাৰটো চাওঁ ভাবিছোঁ চশমা লওঁ বুলি চাওঁ এবাৰ চাওঁ এবাৰ কেনে লাগছে এবাৰ এইযোৰ চাওঁ এবাৰ আৰু এইটো হৈছে ছোৱালীসকলৰ একেবাৰে ভাল লগা বস্তু ফেভৰেট বস্তুটো হৈছে ইয়েৰিং আৰু এইটো সকলো ছোৱালীয়ে পূজাত অথবা এনেকুৱা মেলাত গ'লে চায়েই আৰু সেইবাবে ময়ো এবাৰ ভিডিঅ'ত তুলি ল'লোঁ। আৰু কাৰোবাক কিবা লাগিব মই দিলোঁ প্ৰীতি গিফ্ট এটা কোনোবাই কিবা লাগিব নেকি আৰু মেইন তো খাই লওঁ প্ৰথমতে ফুচকা আহক খাই লওঁ। ৰুম আহি পাই গৈছোঁ আৰু বহুত ভাগৰ লাগিলে আৰু আহি পিনে অকণমান সময় ৰেষ্ট ল'লোঁ আৰু ভিডিঅ'টো দেখোন এড কৰাই নাই পাহৰি গৈছোঁ। সঁচাকৈ খুব ভাল লাগিছে আৰু যিহেতু বহুত দিন এনেকুৱা বাণিজ্য মেলা গ্ৰন্থমেলা পোৱা নাছিলোঁ সেইবাবে গৈ ভাল লাগিলে আৰু ভাবিছোঁ ব্লগ এটা বনাই দিওঁ আৰু আপোনালোকে কোনোবাই যদি ৰঙিয়াত যাম বুলি ভাবি আছে দেন সোনকালে যাওক কাৰণ সেই হ'বই আৰু 3-4 দিনমান আছে চাগে তো সোনকালে যাওক আৰু চাই আহক আৰু ভিডিঅ'টো এইখিনিতে এড কৰোঁ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু কাষত থকা বেল আইকনটো দবাবলৈ নাপাওঁ আৰু বেল আইকনটো দবালেহে আপোনালোকে মোৰ নটিফিকেশ্যনবোৰ পাই থাকিব। তো আজিলৈ ইমানেই লাভ ইউ অল জয়া অসম আকৌ এটা নতুন ভিডিঅ'ত লগ পাম। লাভ ইউ অল বাই বাই।